Hi friends, welcome to Assam Knowledge. আজি আপোনালোকৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছো যেটো কৰোনা ভাইৰাছ ৰিলেটেড হয়। শেহতীয়াভাৱে WHO এ কি ক'লে কৰোনা ভাইৰাছৰ ওপৰত তাৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম। WHOৰ ইমাৰ্জেন্সিছ ডাইৰেক্টৰ ডক্টৰ মাইক ৰিয়ানে শেহতীয়াভাৱে হোৱা এখন কনফাৰেন্সত জনাইছে যে কৰোনা ভাইৰাছ ক্যান বি এন্ডেমিক নট পেন্ডেমিক। ইয়াৰ অৰ্থটো হৈছে যে পেন্ডেমিক হৈছে এতিয়া যেটো কৈ থকা হৈছে যে এইটো এটা পেন্ডেমিক মানে এইটো এটা মহামাৰী টাইপত আহিছে আৰু সময়ৰ লগত শেষ হৈ যাব। কিন্তু WHOৰ ডাইৰেক্টৰে কৈছে যে হেইটো নহবও পাৰে। বহুত বেছি চান্স আছে যে এইটো কৰোনা ভাইৰাছটো এটা এন্ডেমিক ডিজিজ হৈ থাকি যাব। এন্ডেমিক মানে হৈছে যে এই ভাইৰাছটো গোটেই লাইফটো থাকি যাব পাৰে। হি said তেখেতে ক'লে যে যেনেকে কিছুমান বেমাৰ লাইক HIV যোনটো আমাৰ লাইফৰ পৰা আঁতৰি নগ'ল কিন্তু গোটেই লাইফটো আমাৰ লগত থাকি গ'ল, কিন্তু বিভিন্ন ধৰণৰ প্ৰেছক্ৰিপশ্যন ফলো কৰি বা বিভিন্ন ধৰণৰ যোনখিনি গাইডলাইনছ আছে গাইডলাইনছ ফলো কৰি আমি সেই বেমাৰটোক পৰা বাচি থাকিব পাৰোঁ। সিমিলাৰলি কৰোনা ভাইৰাছটো তেনেকুৱা এটা বেমাৰ হ'ব বুলি আশা প্ৰকাশ কৰিছে তেখেতে লগতে কৈছে যে কৰোনা ভাইৰাছ কেতিয়া অন্ত পৰিব ইয়াৰ বিষয়ে এতিয়ালৈকে কোনেও ক'ব পৰা নাই আৰু ভৱিষ্যতেও ক'ব পৰা নাযাব। শেহতীয়াভাৱে ছুইজাৰলেণ্ডৰ জেনিভাত হোৱা এখন ভাৰ্চুৱেল প্ৰেছ কনফাৰেন্সত তেখেতে কয় যে কৰোনা ভাইৰাছটো এটা আমাৰ লগত থাকি যোৱা নতুন ভাইৰাছ হৈছে আৰু এইটো কেতিয়াও আঁতৰি নাযায় বুলি তেখেতে কৈছে। আৰু লগতে তেখেতে কৈছে যে তেখেতে কেতিয়াও বিশ্বাস নকৰে যদি কোনোবাই কয় যে এই ভাইৰাছটো কোনোবা এটা টাইমত আঁতৰি যাব, কাৰণ এতিয়ালৈকে তেনেদৰে ক'ব পৰাৰ কোনো উপায় বা ৰিচাৰ্চ হোৱা নাই। তেখেতে কৈছে যে 100ৰো অধিক ভেকচিনেশ্যন ডেভেলপমেণ্টত কাম চলি থকা হৈছে, কিন্তু তেওঁ কৈছে যে যেনেদৰে TB কলেৰা আদি বেমাৰ আমি পৃথিৱীৰ পৰা অঁতৰাই পঠিয়াব নোৱাৰিলোঁ, কিন্তু এই সকলোবোৰৰে ভেকচিনেশ্যন আছে। ঠিক তেনেদৰে কৰোনা ভাইৰাছটো তেনেকুৱা এটা বেমাৰ হৈ জীৱনভৰ থাকি যাব বুলি তেখেতে কৈছে। গতিকে ফ্ৰেণ্ডছ, আৰু বহুতখিনি ৰিচাৰ্চত দেখা গৈছে যে মানুহখিনি কৰোনা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ বাদেও বা কৰোনা ভাইৰাছত যিমানখিনি আক্ৰান্ত হৈছে তাতোতকৈ বেছি পৰিমাণে আক্ৰান্ত হৈছে মেণ্টেল ইলনেছত। মানে মানুহবিলাকে একেখিনি কথাকে ভাবি মানসিকভাৱে বহুতখিনি মানুহ ভাগি পৰিছে, যাৰ ফলত তেখেতসকলৰ শাৰীৰিক আৰু মানসিকভাৱে বহুত বেয়াকৈ জুৰুলা হৈছে। গতিকে সকলোকে সেই ৰিচাৰ্চ অৰ্গেনাইজেশ্যনবিলাকে মেণ্টেল হেল্থ বা মানসিকভাৱে পৰিশ্ৰম কৰি যেনে য়োগা কৰি হওক বা প্ৰাণায়াম কৰি হওক বা জগিং কৰি যিকোনো ধৰণৰ এক্সাৰচাইজ কৰি মানুহখিনিক ফূৰ্তিত থাকিব, এটলিষ্ট হাঁহিব কৈছে পাৰ ডে যেনে তেনে হ'লেও 10 মিনিট সময়ৰ বাবেও হাঁহিবলৈ কৈছে, যাতে মেণ্টেল হেল্থটো আমাৰ সকলোৰে ভাল হৈ থাকে। গতিকে ফ্ৰেণ্ডছ, ইয়াৰ ওপৰত যদি আৰু আপডেটছ পাওঁ আপোনালোকক জনাম। গতিকে ষ্টে হেপী, থেংকছ আ লট।